মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হৈ সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এই চিমেণ্ট চাপৰি অঞ্চলত ইউবিপিঅ'ৰ দ্বাদশ বাৰ্ষিক অধিৱেশনখন অনুষ্ঠিত কৰিছে আৰু তেখেতসকলে এই সংগঠনটোৱে সকলো সময়তে বড়ো জনগোষ্ঠী বিশেষকৈ BTCৰ বাহিৰত থকা বড়ো জনগোষ্ঠীৰ সকলো দিশৰ উন্নয়নৰ কাৰণে কাম কৰি আছে আৰু আশা ৰাখোঁ যে সেই দিশেৰে তেখেতসকলে কাম কৰি গৈ থাকক। যোৱা 2020 চনত হোৱা বড়ো চুক্তিৰ কিছু কথা তেখেতসকলে উলিয়াই শিকাইছে, সেই কামখিনি শীঘ্ৰে হ'ব লাগে আৰু বড়ো জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰখনে প্ৰতিটো সময়ত কাম কৰিছে। ই 2003 চনৰ BTC চুক্তিয়ে হওক, 2020 চনৰ BTR চুক্তিয়ে হওক, সকলোতে আমাৰ চৰকাৰখনে কাম কৰি আছে আৰু আমাৰ চৰকাৰখনে এই জনগোষ্ঠীটোৰ উন্নয়নৰ কাৰণে যোৱা কেইদিনমান আগত বাগুৰুম্বা দহৌৰ প্ৰদৰ্শনে হওক বা অন্যান্য সকলো দিশতে কাম কৰি আছে আৰু ভৱিষ্যতে কৰি গৈ থাকিব। আমাৰ দলে সকলো সময়তে প্ৰতিটো জনগোষ্ঠীৰ প্ৰতিনিধিত্ব বিচাৰে। আজি আমাৰ দলৰ নেতৃত্বতে অসম বিধানসভাৰ অধ্যক্ষৰ দৰে আসনত বড়ো জনগোষ্ঠীৰ নেতা আছে। গতিকে প্ৰতিটো সময়তে আমাৰ দলেতো সদায় বিচাৰে যে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীয়ে নিজৰ প্ৰাপ্য অধিকাৰ বা প্ৰাপ্য সন্মান পাই থাকে।